Happy Holi. আজিকালি কেছটো এনেকুৱা যে বাবু কি হ'ল বোলে তোৰ শৰ্ট ওলাই গ'লে ব্ৰেকআপ Hi guys, welcome back to my YouTube channel again and I know বহুত দিন পিছত আকৌ vlog বনাইছো so আজি হ'ল হোলি and কথাটো হ'ল যে বাহিৰৰ যোনবিলাক ষ্টেট আছে তাত মানুহে হোলি খেলে হোৱাইট কাপোৰ পিন্ধি and নতুন কাপোৰ পিন্ধি বাকি আমাৰ অসমত খেলে যিমান আছে ঘৰ পুৰণা কাপোৰ সেইবিলাক পিন্ধি so সেইটোৱে মই কৰিম so মই ৰেডি হৈ লওঁ পুৰণা কাপোৰ পিন্ধি so guys মই ৰেডি হৈ গ'লো and চাব পাৰিছে মোৰ পুৰা ফাটা কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'লো আগৰ যিমান আছিল so guys চাব পাৰিছে মই পুৰা ৰেডি হৈ গ'লো কেপো পিন্ধি ল'লো and এনেকৈ আজি হোলি খেলিম and vlogটো চাই থাকিবা I know বহুত দিনৰ পৰা মই vlog একো বনোৱা নাই and কিছুমান ৰিজন আছে সেইটো কাৰণে বনোৱা নাই কৈ আছো মই সব কথা বাকি আজিৰ vlogটো এনজয় কৰা and যদি তুমি মোৰ চেনেলটোত নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰি দিবা এতিয়াও সৰু হৈ আছো so অলপ ওপৰ উঠাই দিয়া আগলৈকে তেতিয়া ভাল কন্টেন্ট দি থাকিব পাৰিম so প্লিজ সাপোৰ্ট কৰা অলপ and সেইটোৱে বাকি কৈ আছো মই रुको जरा ঘৰতে এনেকা মানে এনেকা কাম হৈ গ'ল সবে মানে হোলি ৰং ঘৰত আহি দি দিলে বহুত লাগে তো চাই থকা ভিডিঅ'টো so guys সবৰ লগতে হোলি খেলা হৈ আছে and চাব পাৰিছে মোৰ অৱস্থাটো এনেকুৱা and এতিয়া মই ওলাই যাম ৰণীহঁতে ফোন কৰিছে so guys মানে অকলে পাই পিনে মোক পুৰা ভৰ্তি কৰি দিলে and সেইটোৱে এনজয় মই মানে ঘৰত এনেই ধুনীয়াকৈ মোবাইল টিপি আছিলোঁ আৰু পিছপিনৰ পৰা আহিছে বৌবিলাক and পুৰা মানে ফায়াৰ আৰু ন so guys এতিয়া মই হোলি ল'ব গৈ আছোঁ পিংক কালাৰ হোলি লাগেগা কোনটো কালাৰ ল'ম ক পিংক কালাৰ নে ৰেড কালাৰ ল'ম ছোৱালী দেখা নাই ভিডিঅ'বিলাক ছোৱালী যে ডাইৰেক্ট এনেকৈ হেন্দুৰ পিন্ধাই দিয়ে এনেকৈ হোৱাইট কালাৰ ল'ম বুঢ়ী বনাই দিম নহয় মই হেন্দুৰ পিন্ধাই দিম আমি এতিয়া বৰ্তমান বাইক লৈ ওলালোঁ আৰু আমি এতিয়া ক'ত গৈ আছোঁ নাজানো আৰু এতিয়া ওলাই আহিছোঁ ৰাস্তাত যাকে পাওঁ তাকে মানে হোলি লগাম বুলি ভাবিছোঁ অকল ছোৱালী হ'লেই হ'ল ছোৱালী হ'ব লাগে লগামেই আধা ঘণ্টাৰ পৰা ঘূৰি আছোঁ কিন্তু কাক লগাম মানুহেই নাই কোনো চাওক মানুহেই নাই ৰাস্তাত চাগে আজিকালি কেছটো এনেকুৱা যে বাবু তুমি ওলাই নাযাবা মই ওলাই নাযাওঁ ওলাই গ'লে ব্ৰেকআপ আমাৰ ই কৈছে কোনো নাই ৰাস্তাত অকল ল'ৰাবিলাক কি আছে লগাম কাক লগাবলৈ মানুহ নাই অলপ লগা কিটা मेजर दुल्ला हैप्पी होली बोल दो इसमें वीडियो कर रहा हूँ बाय बाय अल्लाह माफ करे बहुत मनुष्य लग रहे हो मत करो रहने दो so guys এতিয়া অলপ ৰখিলো কিন্তু ইয়াত মানুহ কাকো বনাই লগাবলৈ अरे कहना क्या चाहते हो white no suli to wale happy holi bye bye কি হল বিলা তোর সর্দি তোমার মুখ আতরা চুলিত দিম নেকি বে
গাইছ এতিয়া 12টামান বাজিলে আৰু আমি এতিয়া আছোঁ ক'ত আছোঁ দীঘলপানী দীঘলপানীত আছোঁ আৰু ইয়াত এতিয়া লগৰ এটা আছে তাক মানে ৰং লগাবলৈ আহিছোঁ চ' চাই লওঁ অলপ আগত দুটা দেখিছে এইটো মোৰ ক্লাছমেট আছিল সিহঁতকো ৰং লগালোঁ ত' এতিয়া ইয়াত আকৌ আহিছোঁ ৰং লগাবলৈ ত' ভিডিঅ'টো চাই থাকা ইয়াত চাগে পূৰা ধূলি লাগি আছে কিবা প্লেন কেঞ্চেল মানুহ নাই আৰু আগত যাম লগাম বে ইছা বৰ্ড চ' গাইছ আমি এতিয়া লগৰ এজনীক মানে ফোন কৰি পিনে মাতি আছোঁ আহিব ৰং লৈ ৰেডি আছোঁ পুৰা প্ৰেক্টিছ আৰু ৰেডি কৰি দিছোঁ আৰু ন আহিব আৰু অলপ দে ফটো একটা দিম বে হাই এতিয়া আমি পাৰ্টি কৰিম মানে লগৰ এটা পাৰ্টি দিব পাৰ্টি কোনে দিবি তই চ' আমি এতিয়া পেটিছ খাব আহিছোঁ চিকেন পেটিছ কি খুৱাব এতিয়া আমি চিকেন পেটিছ খাব আহিছোঁ কাম তাৰপিছত ঘৰত যাম আৰু গা ধুম মই ঘৰত আহিলোঁ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ কাৰণ কি ব্লগ বনাব নাজানো এতিয়া মই পেটিছ খাইছোঁ চিকেন পেটিছ চ' সেইটোৱে আৰু আজিৰ ব্লগটো এইটোৱে আছিল বাকী এনেকুৱা যদি মাজে মাজে পাৰোঁ ব্লগ দি থাকিম তোমালোকে ছাপোৰ্ট কৰিবা যদি ছাপোৰ্ট দেখুৱা তো নেক্সট এনেকুৱা ব্লগ বনাম অ'কে বাই বাই গাইছ মোৰ ভিডিঅ' বহুত লেটকৈ আহে এটা ৰিজন আছে ৰিজন মানে কি আৰু ন এই ভিউজ নাই তো সেইটো কাৰণে মানে একদম ভিডিঅ' চিডিঅ' দিব মন নাযায় এণ্ড ছাপোৰ্ট তেনেকৈ নাই পোৱা সেইকাৰণে মোৰ মানে ভিডিঅ' চিডিঅ' দিব মন নাযায় আৰু বাকী মই মাজে মাজে এনেকৈ ভিডিঅ' বনাম জাষ্ট আপোনালোকে চালেও চালে আৰু যদি নাচায় তেতিয়াও কোনো কথা নাই বিকজ মানে মই নিজে ভাবিছোঁ আৰু ন মই এটা মানে মুমেণ্ট শ্বেয়াৰ কৰিম আপোনালোকৰ লগত প্লাছ মানে সেই মুমেণ্টটো যাতে মই যেতিয়া বুঢ়া হৈ যাম তেতিয়ালৈকেও মানে চাব পাৰোঁ মোৰ মানে সেইটো কাৰণে মই ইউটিউবত ভিডিঅ' দিম এতিয়াৰ পৰা যদি ব্লগ বনাওঁ চ' মানে মোৰ এটা লাইফৰ এনেকৈ এটা মুমেণ্ট মই যাতে বুঢ়া হৈ যাওঁ তেতিয়াও যাতে মই চাব পাৰোঁ মই সেইটো হিচাপেহে মানে মই ইউটিউবটো ৰাখিম বাকী ইয়াৰ পাছত যদি আপোনালোকে যদি ছাপোৰ্ট কৰে সেইটো মোৰ কথা আৰু বাকী এইটো একো বেয়া বস্তু নহয় হা এইটো মাউণ্টেইন ডিউ হয় মাউণ্টেইন ডিউ খাইছোঁ চ' সেইটোৱে বাকী আপোনালোকে ছাপোৰ্ট কৰি